তো গাইস আমি যাবলৈ গৈ আছো এটা হৰৰ প্লেছত। এই বান্দৰ লৈ যাওঁ। মানুহ কৈ দিছে পিছে। ঐ বল 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 বল। তো গাইস আহি পালে লোকেশ্যনটো ব্ৰ স্কুটি চলাই আছিলে ব'লা। কি হ'ল আহা কেলা কাপোৰ এখন পৰি আছে বে, তুমি যোৱা মানে পৰাপক্ষত নোযোৱাটো ভাল। এই ভাই কেলা আহা কিমান ভয় খায় নেকি, বাল ভয় খায় এইটো। হেলমেট থোৱা চলো চলো চলো। এই কেলা এইকণ ভয় তাৰ কেলা টান। লোৱা কেমেৰাটো ধোৱা, মই গৈছোঁ। অ' ব্ৰ নাযাবা নেকি? ইটো নিজে মৰিবতো মৰিবই, মোকো মাৰিব বে। কি ভুল কৰিলো বে। কাম ওচৰলৈ আহা কেমেৰাটো দিয়া। মানে ইমান ভয় খায় নেকি? তো গাইজ মানে কি হ'ল কি ৰ'বা কথাটো ক'ম। এই পূৰা জংঘল দেখিছেনে? এইখন একচুৱেলি এখন স্কুল আছিলে। তো স্কুলখনৰ কি হৈ গ'ল, 2 বছৰমান মানে ইয়াৰ পৰা ট্ৰান্সফাৰ কৰি দিলে। তেতিয়াৰ পৰা কেলা ই বগা কাপোৰ কি পৰি আছে ব্ৰ? মানে চাব পাৰে এখন স্কুলে আছিলে। তো ইয়াত 2 বছৰমান হৈছে নে 1.5 বছৰ হৈছে গম নাপাওঁ। ইয়াত অহা মেইন ৰিজনটো হৈছে কি, ইয়াতে মানে বহুতে কৈ থাকে বোলে এইবিলাক চাওকচোন জেগাখিনি চাওক, ইয়াতে বোলে কিবা ভূত চুত কিবা কিবি ওলাই বুলি কৈ থাকে। তাকে আজি আমি চেক কৰিবলৈ আহিছিলোঁ। সাপ চাপে থাকিব পাৰে মোক এটা এই ভগৱানৰ নাম লয়, ৰেণ্ডিকেইজনীৰ নাম লৈ আছে। তো চাওক এনেকুৱা ধৰণৰ হয় পূৰা। লাহেকৈ 1 ছেকেণ্ড কেলা ৱেইট ভাই আগত যোৱা, আগত সোমোৱা না ৰ'বা কেলা নাযাওঁ 1 ছেকেণ্ড এইফালে চাওঁচোন ৰ'বা সেই খেলা চাই এই আমাৰ। তো গাইজ মানে পূৰা এখন স্কুল আছিলে, পূৰা বন্ধ হৈ আছে আপোনাৰ দেখিছে। শুনা বতাহ চোৱা মাৰিছে। মেইন কথাটো হ'ল বহুতে কৈ থাকে ইয়াত বোলে ভূত চুত আছে, কিবা চিবা আছে, ৰাতি কিবা বেয়া বস্তু ওলাই বুলি কৈ আছিলে। তো মই জেগাখিনি লোকেশ্যনটো নকওঁ, যিসকলে চিনি পাইছে ঠিকেই আছে।